Welcome to my YouTube channel. আজি মই বনাবলৈ ওলাইছো ব্ৰকলি ঠাৰিৰে এটা ৰেচিপি আৰু আমাৰ ঘৰলে যেতিয়া ব্ৰকলি আহে দীঘল ঠাৰিডাল দেখি মনতে দুখ লাগে কিন্তু এতিয়াৰ পৰা আপোনাৰ মনত দুখ নালাগিব ব্ৰকলি ঠাৰিকেইডাল মই ভালদৰে গুছাই লৈছো গুছাই ভালদৰে ধুই ললো এতিয়া ধুই লৈ ৰুকনিখনত মই ৰুকি দিছো দীঘল দীঘলকৈ আৰু এটা গাজৰো লৈ লৈছো গাজৰটো ৰুকি লৈছো এ ৰুকা হৈ গল তাৰ পাছতে মই পিয়াজ এটা মিডিয়াম সাইজৰ দীঘল দীঘলকৈ কাটি দি দিছো আৰু এটা জলকীয়া মিহি মিহিকৈ কাটি দিছো তাতে বেসন দি দিছো আধা বাটি মান আৰু 2 চামুচ ময়দা দিছো 2 চামুচ পিঠাগুৰি দিছো অলপ জিৰা গুৰি দি দিছো হালধি দি দিছো সোৱাদ অনুসৰি নিমখ দি দিছো অলপমান ৰেড চিলি মছলা দি দিছো আৰু অকণমান বেকিং পাউডাৰ দি দিছো আৰু গোটেইখিনি ভালদৰে মই মিক্স কৰি লৈছো অলপ অলপ পানী দি ভালদৰে মিক্স কৰি ল'ব লাগিব এই মিক্স কৰি লৈছো মই এতিয়া কেৰাহীখনত তেল দি দিছো তেলখিনিত এটা এটা কৈ মই পকৰা নিচিনাকৈ বনাই লৈছো ইলুটি খিলুটি কৰি পকৰা কিটা বনাই লৈছো এতিয়াৰ পৰা আমাৰ ঘৰত আৰু ব্ৰকলিৰ ঠাৰি লোকসান নহয় এনে ধৰণে আমি বনাই খাব পাৰো অকল এটো ৰেচিপিয়ে নহয় আৰু বহুত কিটা ৰেচিপি আমি ব্ৰকলি ঠাৰিয়ে বনাই খাব পাৰো এয়া সব দেখিবলৈও ভাল হৈছে আৰু খাবলৈও সোৱাদ হৈছে আৰু খাই ভাল পোৱাৰ বাবেই মই আপোনালোকলৈ ৰেচিপিটো আগবঢ়ালো আপোনালোকেও এনে ধৰণে বনাই খাই চাব খাবলৈ বৰ ভাল হয় ইয়াক আমি আবেলি সময়ত চাহৰ লগত নতুবা আমি ভাতৰ লগতো ইয়াক খাব এনেদৰে বনাই খাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব